हेलो गाइस स्वागतम तो फटा कापुर आज जेहेतु गरु बिहु और সেইকাৰণে ইয়া এই গৰু কাৰণে মালা বনাইছো ইয়া সব বাংনা পানীলাও হালধি এইবিলাক আছে আৰু এসব দিগলতিৰ গলপাত এদি মানে কুবব লাগে আজি এতিয়া মানে এটা নিয়ম মানে আৰু এখনে খাব লাগিব গাইস গৰু এই পালাক এটো এটা গৰু এই হেতু এটা গৰু গাইস হে গৰু আজি গৰু বুলি গম পানা নপ ও পাই বলে এতিয়া আমি ইয়াক মাহালদি আৰু ইয়াক খান দিব লাগিব গলত তাৰপিছত মালা এডাল দি দিব লাগিব এতিয়া আমি গা ধুই দিব লাগিব গাইস চাই থাকক तो गाइस हमारे गरु धुआ पर्वतो शेष हो गल इतना आम गरुक एरा दिम पाथरत दीघलती दीघल पात गरुक कुबम माए सरू बापे सरू तो बर गरु तो एनेक आमी माने गरुटा खेदी दिलो जेतिया इहते भाटीबिला जेतिया घरत आइब तेतिया इहतक बिहुवान দিব লাগিব তেওঁক এটা বিহুৱানৰ যোগাৰ কৰো গাইস তো গাইস গরু সরু ধুই মিনে ইয়া সব মই গা ধুম এতিয়া এই হালদি এই মা এলা কই আছো অলপ ছোৱালীৰ দৰে হ'ব লাগিব তো তিনবিলাক না কি ক হা কি আছে গরু গাৰ ধলন ধৰি এটা এই নদী পা যাব লাগিব কিয় থুপা যোগাৰ আনবা জান ভাত খাইছি জাননি তো গাইস এই সব এই মালা চালা মানে গা পা ধুই মানে চেঞ্জ কৰিব লাগে মানে এই আটাৰ লগত চেঞ্জ কৰিম মই এটা মালা দে এটা এইটো মানে পৰম্পৰা হয় না এটা পৰম্পৰা কৰি লিয়া যাবে তো এনে কই চেঞ্জ কৰি দিলো হ'ব একবাৰ নেকি কিনব লাগে দিয়ক তো গাইজ আমি মানে এতিয়া থুপাৰ মানে এই বস্তুবিলাক যোগাৰ কৰিব আহিছো এয়া চক মাই খাইতি এটো মানে লাগে মানে থুপাত তাৰ মানে এটো নহলে মানে নহয় চাওক গাইজ কিমান আছে আৰু এই বহুত আছে গাইজ আৰু কোনোবাক লাগিলে ক'ব মোক ফোন কৰি ক'ব কন্টাক্ট নাম্বাৰটো দি দিম মই নুৰিওয়া কল পাতৰ পেপাই যেতিয়া বসন মাতে তো গাইস এনেকৈ মানে আমি এই থুপাটো জ্বলাই দিলো এটা বিচনৰে বিচিব লাগিব মানে এই বিচি কেন দিয়ে হিলকা এনেকৈ মানে বিচি দিব লাগে তাৰ মানে আজিৰ পৰা এই বিচনীখন মানে লিগেল মানে আৰু বিচিব পাৰিব মানুহে এনেকৈ বিচিব পাৰিব তো মানে এনেকৈ গৰুক মানে বিখন চিখন দি এনেকৈ শেষ কৰিলো আৰু মোৰ তৰফৰ পৰা আপোনালোকলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা দিছিলোঁ আজি এইখিনি ধন্যবাদ জয় অসম।